আমাৰ যুৱৰাজ ডাঙৰীয়া আৰু লগতে আমাৰ MCLA আমাৰ আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ আহি উপস্থিত হোৱা আমাৰ অফিচিয়েলসকল আৰু এই DB ইঞ্জিনিয়াৰিং কলেজৰ ষ্টাফসকল আৰু আমাৰ সন্মানীয় ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক আজি খুব ভাল লাগিল। বহুত আগতে আমি এই যিটো 3-story বিল্ডিং গাৰ্লছ হোষ্টেল সেইটো ফাউণ্ডেশ্যন কৰিব লাগিছিল, কিন্তু আমি সময়মতে পৰা নাই। তথাপিও দেৰিকৈ হ'লেও আমি আজি কৰিব পাৰিছোঁ আৰু আমি চেষ্টা কৰিম BB ইঞ্জিনিয়াৰিং কলেজৰ যিটো ষ্টেটাছ সেইটো আগবঢ়াই লৈ যাব কাৰণে মানে ডিপাৰ্টমেণ্টেল বহুত লেবছ আছে, কিছুমান এডমিনিষ্ট্ৰেটিভ লেভেলৰ হওক বা যিকোনো অৰ্থাৎ BB ইঞ্জিনিয়াৰিং কলেজটো ফুল ফ্লেজেড কিছুমান আৰু ডিপাৰ্টমেণ্ট প্ৰয়োজন আছে, সেইখিনি মই চেষ্টা কৰিম। আৰু মই ইতিমধ্যে আলোচনাও কৰিছোঁ হায়াৰ লেভেলত। নিশ্চয় অতি সোনকালে এই 2026-ৰ ভিতৰত মই কিবা এটা ভাল খবৰ আনিব পাৰিম বুলি মই এটা বিশ্বাস আছে BB ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্ট যিখিনি লাগে 100% নোৱাৰিলেও মুঠতে মই কিবা এটা পাৰিম বুলি মই এটা বিশ্বাস আছে। আৰু ঠিক তেনেকুৱা বৰ্ধমান ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি ইয়াৰ উপৰিও মই আলোচনা কৰিছোঁ। যিখিনি ডিপাৰ্টমেণ্ট আৰু চলাবৰ কাৰণে গেপ হৈ আছে ষ্টাফৰ পৰা আৰম্ভ কৰি বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সেইখিনি মই চেষ্টা কৰিছোঁ। মুঠতে এই 2026-ৰ ভিতৰত কিবা এটা আপগ্ৰেড কৰিব পাৰিব সেইখিনি কথা। তো আৰু আমাৰ বহুত প্ৰজেক্ট আছে এই 2026-তে। আমি বহুত প্ৰজেক্ট লৈছে, যেনেবা আপোনালোকে জানে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেমৰিয়েল পাৰ্ক, ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল পাৰ্ক। ডক্টৰ ভূপেন হাজৰিকাটো অলৰেডি আমি 30 crore ধৰা হৈছে বাজেটত। জুবিন গাৰ্গটো আপোনাৰ এইটো পোৱা নাই, কনচেপ্টটো পোৱা নাই জুবিন গাৰ্গৰটো কিমান হ'ব, কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰটো 30 crore অলৰেডি ধৰা হৈছে। আৰু ইয়াৰ পিছত আমাৰ চিৰাঙত আছে জহলাও প্ৰেমসিং ব্ৰহ্মৰ অডিটৰিয়াম হল, 30 crore সেইটো ধৰা হৈছে। আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ধৰা হৈছে। এইবিলাক এইটো গোটেই 2026-তে আৰম্ভ হ'ব কামবিলাক, পইচাটো চেংচন অলৰেডি। আৰু এই আমাৰ